হেল্ল' গাইজ, আজি এটা মই বেয়া প্ৰব্লেমত ফচিলোঁ। মানে টিউশ্যনৰ গ্ৰুপত ছাৰে তেজপুৰ যাম বুলি কৈছিল। কোৱাৰ পিছতো মই নলবাৰী আহিলোঁ। কিন্তু এতিয়া মই ঘৰত গ'লেও বুট পো ঘৰত যাওঁ, ঘৰত ক'ব যি 100 টকাৰ তেল খৰচ কৰি এনেই ঘূৰিবলৈ গৈছিলোঁ। নলবাৰীৰ ওচৰত এটা মন্দিৰ আছিল, সেই মন্দিৰটোকে এবাৰ ফুৰিব আহিলোঁ। যিহেতু টাইমখিনি কটাব লাগিব, মাকতো টিউশ্যন হোৱা বুলি ক'বই লাগিব, নহ'লে গালি দিব। যদি হোৱাটছআপত মেছেজ চালোঁ ইমানখিনি নহ'ল হয়। হোৱাটছআপটো এদিন মই ইউজে কৰা নাছিলোঁ। গ্ৰুপত ছাৰে মেছেজ দিছিল আজি টিউশ্যন নহয় বুলি। অলপ মন্দিৰটোৱে ভালকৈ চাওঁ। ভগৱানেও মন্দিৰটো চোৱাৰ ভাল সুযোগ দিছে। অলপ মন্দিৰটোৱে চাই আহোঁ এবাৰ। এইটো মন্দিৰ, মই মন্দিৰৰ পিছফালে আছোঁ বৰ্তমান। সেইটো মেইন ৰাস্তা, গাড়ী যাই আছে। আগতো এটা ডাঙৰ সদাইপ আছে, অলপ সদাইপটো চাই আহোঁ। আপোনালোকে মহাদেৱক দেখিবলৈ পাইছে চাগে, কিমান ডাঙৰ অনুমানো কৰিব পাৰিছে চাগে। মহাদেৱৰ ওচৰলৈ যাই আছোঁ। আপোনালোকক মহাদেৱক একদম সম্পূৰ্ণ ওচৰৰ পৰা দেখুৱাম। এয়া হৈছে আমাৰ ভোলানাথ। দেখিছে চাগে কিমান ডাঙৰ, হয়তো কেমেৰাত কিমান ডাঙৰ সিমান অনুমান কৰিব পৰা নাই। আপোনালোকে যিমান ডাঙৰ ভাবিছে তাতকৈ বহুত ডাঙৰ। এইটো কিমান ডাঙৰ হ'ব জানেনে? এই মূৰ্তিটোৰ উচ্চতা প্ৰায় 91 ফুট হ'ব। এই মূৰ্তিটো ভাৰতৰ 6 নম্বৰ স্থানত আছে উচ্চতাৰ ফালৰ পৰাই। হয়তো নহ'বও পাৰে, মই ভালকৈ নাজানো। ইমান ডাঙৰ মূৰ্তিটো গম পাইছেই চাগে। মোৰ লগত তুলনা কৰিলে বহুত গুণে ডাঙৰ হ'ব। বহুত বেছি ডাঙৰ। সদাইপটো যিমান ডাঙৰ দেখিছে সেই তাতছে বহুত ডাঙৰ, বহুত ডাঙৰ। আপোনালোকে অনুমানে কৰিব নোৱাৰিব। আপোনালোকক যিমান পাৰোঁ দেখুৱালোঁ, কিন্তু মই ভালকৈ দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই গা ধোৱা নাছিলোঁ আজি। এইটো ভগৱানে মোক পাপ দিব। এই মূৰ্তিটোৰে এইটো মেইন মন্দিৰ। ইয়াত সকলোৱে ভক্তি কৰিবলৈ আহে আৰু সেইফালে মূৰ্তিটো চাবলৈ যায়। তো গাইজ, আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।